যাওঁতে আমাৰ বহুত ঠাণ্ডা লাগিব সেইবাবে আমি বাহিৰত পাই অলপমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ গাড়ী এইবাৰ গাড়ী ৰখাই থাকোঁতে কৃষ্ণ এইফালে ভগৱানৰ নাম লৈ আমি চিধা যাত্ৰা আৰম্ভ কৰি আছোঁ আমি আজি ওলাইছোঁ তিনিচুকীয়া তিনিচুকীয়ালৈ প্ৰায় 176 কিলোমিটাৰ আছে আৰু আমি লাহে লাহে গৈ থাকিম ফাৰ্ষ্ট টাইম বাইকত ওলাইছোঁ কি হয় ক'ব পৰা নাই এতিয়া আমি গৈ আছোঁ এইফালে আমগুৰি পামহি আমগুৰিৰ পৰা তেলটো ভৰাই ল'ম লৈ আমগুৰি আৰু আমগুৰিৰ পৰা এইফালে ৰাইটত চিধা গৈ লৈ আৰু এইফালে পেট্ৰলটো ভৰাই ল'ম বাইক পেট্ৰলৰ ভৰাই আৰু চিধা তিনিচুকীয়া যাব লাগিব অ'কে এতিয়া আমি পেট্ৰল পাম্প পাই গ'লোঁ আৰু ইয়াতে পেট্ৰল অলপ ভৰাই লওঁ ভৰাই লৈ আৰু চিধা তিনিচুকীয়া যাব লাগিব 500 ৰেল গেট পৰি আছে এইফালে গছ পেট্ৰল ভৰাই আৰু আমি গৈ আছোঁ তিনিচুকীয়া আৰু তিনিচুকীয়া ফাৰ্ষ্ট টাইম মই ওলাইছোঁ বাইকত আৰু লগত আছে মোৰ ৱাইফ আৰু গৈ আছোঁ আৰু কি হয় চাওঁ এতিয়া প্ৰায় 12টা বাজিলে মাইকী মানুহৰ কথা জানেই নহয় ওলাওঁতে দেৰি হয় বুলি আৰু এতিয়া আমি প্ৰায় 4-5 ঘণ্টামান লাগিব বুলি অনুমান কৰিছোঁ তথাপি চাওঁ কি হয় এতিয়া 12 বাজিছে আৰু আমি এতিয়া গৈ আছোঁ গৈ পেলাই আপোনাৰ জাজিটো পুলি ৰোডত এইফালে আমি জাজি হৈ হাইৱেত উঠি আৰু চিধা আমি তিনিচুকীয়া গুচি যাবলৈ জাজি আৰু এইফালে আছে কাম লগাই আছে ৰাস্তাত আৰু আমি ৰাইটত যামগৈ চিধা এইফালে বহুত এক্সাইটিং হৈ আছোঁ আৰু ভালো লাগিছে আৰু কিয়নো বাইকত এনেকৈ যাবলৈ পালে ভালেই লাগে মনটো আৰু আগত আমি প্ৰায় তেনেকৈ গৈছিলোঁ বাইকত যোৱা নহয় এইবাৰ ফাৰ্ষ্ট টাইম মানে বাইকত ওলাইছোঁ এইফালে জাজিৰ পৰা এইফালে উঠি হাইৱেটোত আমি এতিয়া চিধা চিধি তিনিচুকীয়া সোমাই আছোঁ এইফালে জাজি ধাবাবিলাক পূৰা নাল লাগি আছে আপোনালোকে জানেই জাজি বুলি ক'লে জাজিৰ ধাবা বিখ্যাত বুলি ক'লেও বেয়া নহয় জাজি এই আশে পাশে এইখিনিত প্ৰায় সকলো ধাবাই দেখিবলৈ পাব আৰু এতিয়া গ'লেহি গৰিসাগৰ এইফালে ৰাস্তা কাম পূৰা মেৰামতি লাগি আছে এইফালে দলংখন দেখিছোঁ এই দলংখনৰ কি নাম আপোনালোকে কমেণ্টত জনাবচোন চাই লওক এইখন হৈছে দলংখন আপোনালোকে কমেণ্টত জনাব যিসকলে ভিডিঅ'টো চাই আছে ৰাস্তা কাম লাগি আছে ইমান ভিৰ কৈছোঁ নহয় গাড়ী এইবাৰ গাড়ী ৰখাই থাকোঁতে চাই অলপ কেনেকুৱা ধোঁৱা ব্লাষ্ট হৈছে ইঞ্জিন ব্লাষ্ট হৈছে এতিয়া অলপ পিছুৱাই দিবলগীয়া হৈছে কি প্ৰব্লেম হৈ গ'ল ক'ব পৰা নাই চাওক গাড়ীখনৰ মানে কাষত ৰখি আছিলে এইফালে পূৰা ব্লাষ্ট হৈ গৈছে এইবিলাক পূৰা লিক হৈছে কি হোটেল সেইখিনি ৰখি থকাটো ভাল নাপাওঁ আমি অলপ চাই থৈ দিয়াটো ঠিক হ'ব আমি অকণমান ওলাই দিলোঁ আগবঢ়াই দিওঁ আমাৰ গাড়ী ব্লাষ্ট হৈ গৈছে আচানক ফাৰ্ষ্ট টাইম দেখিছোঁ দেই এনেকুৱা এইখন ৰখাই দিছিলে আচানক মই কাষত ৰখি আছিলোঁ আৰু পূৰা গাড়ীটো ব্লাষ্ট হৈ গৈছে পঞ্চায়তটোত হয়তো কি ব্লাষ্ট হৈছে সেইটো ক'ব পৰা নাই মানে ডাবল লাইন বনি আছে এইফালে আমি গৈ আছোঁ তিনিচুকীয়া Hold me close
get up. Time is barely on our side. I don't wanna waste what's left. এবাৰ ডিব্ৰুগড় নাযাওঁ বাইপাছ হৈ পিনে জগন্নাথ মন্দিৰ হৈ এই চাইড তিনিচুকীয়া ওলাই দিমগৈ এইটো আছে তিনিচুকীয়া যোৱা বাইপাছ ৰোড বোলে আমি এতিয়া গৈ থাকিম জগন্নাথ মন্দিৰ এই আলিটোতে পাব আৰু আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ জগন্নাথ মন্দিৰটো এইফালে বাইপাছ ৰোডত এইফালে তিনিচুকীয়া এইটো ৰোডতে পাই যাম আৰু এইটো জেগাত আমি ডিব্ৰুগড় টাউনৰ মাজেদি নগ'লোঁ আৰু আমি এতিয়া চিধা বাইপাছ ৰোডৰ উঠাই পিনে তিনিচুকীয়া ৰোডত লগ লাগি আমি এতিয়া আমি পাই গ'লোহি জগন্নাথ মন্দিৰ আছে জগন্নাথ মন্দিৰ চালক জগন্নাথ মন্দিৰ ৱাও আমি অৱশ্যে নোসোমাওঁ সোমালে আমাৰ দেৰি হৈ যাব আৰু যিহেতু এতিয়া 3 বাজিবলৈ হৈ গ'ল আৰু এতিয়া আমি ইয়াত সোমালে দেৰি হৈ যাব আৰু যাওঁতে আমাৰ বহুত ঠাণ্ডা লাগিব এইবাবে আমি মই বাহিৰৰ পৰাই অলপমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ বাইকৰ পৰাই চাওক কিমান ভিৰ মানুহ হয় চালাগৈ ফালে বহুত ভিৰ হৈছে ইয়াত জগন্নাথ মন্দিৰ চাই লওঁ যদি আকৌ ভুলতে সোমাব পাৰোঁ আপোনালোকক দেখাব পাৰিছোঁ এতিয়া আমি দেৰি নকৰাত গৈ থাকোঁ আমি জগন্নাথ মন্দিৰ পাৰ হৈ আৰু এতিয়া আমি গৈ আছোঁ তিনিচুকীয়া আৰু এইফালে কাষত আছে চাহ বাগান আৰু আমি পিলপি আলিত গৈ আছোঁ তিনিচুকীয়া তিনিচুকীয়া যিটো ডিব্ৰুগড় তিনিচুকীয়া ৰোডত আমি উঠিম আৰু পৰা চিধা আমি তিনিচুকীয়া গুচি যাম ৰাস্তা লগাই আছে অভাৱিজ একদম ভাল এটা বৰ মজা লাগিছে বহুত মজা লাগিছে শৰাইঘাট দলং মই তাতে লাগিছে কিন্তু এখন নহয় শৰাইঘাট দলং এইখন হৈছে অভাৰব্ৰিজ ইয়াত তলেদি যায় ট্ৰেইন আৰু আমি ইফালে দি পাৰ হৈ চিধা বাটৰ কাষতে ধুনীয়া ধুনীয়া কমলা টেঙা ওলাইছে ইয়াৰ পৰা লৈ যাম দাদা এনে কমলা কল ন কৰ টেঙা এইকেইটা ন কৰ পৰা আনিছে এইকেইটা টেঙা কৰ আনিছে কিলো কিমান আছে 1 কিলো দাম 100 টকা ইতনা দাম এইফালে লৈ ললো অৰুণাচলৰ কমলা অ'কে এতিয়া আমি পাই গ'লো মোহনবাৰী বিমানবন্দৰ আৰু আমি এতিয়া নাযাওঁ আমি যাম লেফ্টত নাযাওঁ ৰাইটত এইফালে ঘূৰি দিছোঁ এইটো চাইড যামগৈ আমি চাবুৱা আৰু এইফালে বেছি দূৰ নাই আৰু তিনিচুকীয়া পাবলৈ তিনিচুকীয়া পামগৈ আৰু অৱশ্যে আমাৰ বহুত ভোক লাগি আছে গৈ পিনে আমি চিধা পানীতোলাত ৰখিমগৈ আমি পানীতোলাতে কিবা এটা খাই ল'ব লাগিব অ'কে আমি আহি পাই গ'লো এতিয়া ফাইনেলি পানীতোলা টাউনতে অলপমান বজাৰ কৰি ল'ব লাগিব আৰু লগতে আমি চাহ কাপ ফাইনেলি ইয়াতে চাহ কাপ খাই ল'ব লাগিব পাই গ'লে আমি ইয়াতে চাহটো ইয়াতে খাই ল'ব লাগিব চাহ দিব পঠা হ'বনে পুৰি হ'ব পুৰিত অ'কে আমি এতিয়া ফাইনেলি চাহ পৰঠা খাই ল'লোঁ আৰু এতিয়া আমি যাম এইটো চাইড পানীতোলা গেট দি আপোনাৰ বৰুৱা হলা বুলি কয় বৰুৱা হলা
প্ৰায় ইয়াৰ পৰা 5 কিলোমিটাৰমান হ'ব। এতিয়া আমি গৈ আছোঁ আৰু অৱশ্যে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব লাগিব। আৰু ভিডিঅ'টো যদি ভাল লাগিলে চাই লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যিসকলে নতুন চাই আছে। পাঞ্জিল দাৰ নামঘৰ আৰু আমি অ'কে বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰিব লাগিব। যিসকলে ভিডিঅ'টো নতুন চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰিব আৰু কি ক'ম আৰু বাই বাই।